হেল্ল' ব্ৰেন ওয়েলকাম বেক টু মাই ইউটিউব চেনেল স্বাগতম কৰিব আমাৰ ব্লগ মানে গাইছ আজি হ'ল যিহেতু হোলী মোৰ ফালৰ পৰা আপোনালোকক হোলীৰ বহুত বহুত শুভেচ্ছা জনালোঁ মানে আমাৰ গাইছ আজি ৰাইজ মানে যোৱাকালি মানে মিনি ব্লগটোতো আপোনালোকে গমে পাইছে যে আমাৰ ৰাইজত মানে ৰাইজৰ হাৰত দেউল উৎসৱ ডাঙৰকৈ পালন কৰা হয় তো তালৈকে যাওঁ এতিয়া তো মানে আজি হোলী খেলা নহ'ব কালি মাতি হ'লে কালি খেলা হ'ব কিন্তু আজি হোলী খেলা নহ'ব কাৰণ মই আজি দিনটো লগানে থাকিব লাগিব কাৰণ মই আজি ল'ম গোসাঁই মানে গোসাঁই ফুৰাবতো গোসাঁই ল'ম তো আজি মানে হোলী খেলা নহ'ব চ' ৰাইজত তাতে থাকিব লাগিবতো তো কালি হোলী খেলাম মানে মন্দিৰত অলপ চলপ হোলী খেলাম কিন্তু যোনটো ফূৰ্তি কৰা যায় সেইটো কৰিব নোৱাৰিম আৰু কালি কৰিব পাৰিম তো বলক তেনে মন্দিৰলৈকে যাওঁ তো আজি গাইছ ভিডিঅ'টো কি হয় মই নাজানো মানে মোবাইলটো বেলেগৰ হাতত দিম যিহেতু মই গোসাঁই ল'ম গোসাঁই ল'লে বেলেগে যি শ্বট ল'ব পাৰে ল'লে তো আৰু নোৱাৰিম আৰু মই ল'ব কাৰণ মই যিহেতু গোসাঁই ল'লেতো মই মোবাইলটো লৈ থাকিব নোৱাৰিম ন আগৰ পৰা মই ভিডিঅ' বনালে আৰু টিম এটা চলি কৰিলে সি কৰিলে নকৰিলে নাই আৰু আপোনালোকে দেখুৱাই থাকে মাজে মাজে ৰাতিখিনিতো বাৰু ময়ে বনাম তো বলক তেন্তে এতিয়া মন্দিৰলৈকে যাওঁ নে কি তো মানে গেছ আহি পালোঁ মন্দিৰ এইটোৱে মানে মন্দিৰটোৰ ভিতৰৰ ভাগ চাওক মানে কেনেকৈ সজাইছে আৰু ডেক'ৰেশ্যন কৰিছে তো আপোনালোকক বাৰু গেটটো দেখাম তাৰ আগতে মানে একবাৰ গাঁৱৰ ফালৰ পৰা আহোঁ তো মানে কিছু মানে একবাৰ মানে মই গাঁৱৰ ফালে গৈছিলোঁ মানে মন্দিৰৰ পৰা আহি কিনে চাওক চুকাইছিলোঁ কি কৰি দিলে মানে আৰু কিনো কৰিব হোলীৰ কথা ৰংটো সানিবই চবে তো মানে আৰু মানে হোলী খেলিব মানে নাতো নাযাঙেই এইবাৰ মানে একবাৰ মন্দিৰৰ পৰা আহি কিনে গাঁৱৰ ফালে গ'লোঁ চাওঁ আৰু চলিমাখান কি কৰি আছে গাইছ বানা বানি কিনে খেলি দিলা তো কিনো কৰিব হোলীৰ কথা দিলে দিয়া আৰু এইবাৰ মানে গাঁও ধুই কিনে গাঁও ধুব আহিছোঁ ঘৰত মা হাত খাই মানে ঘৰত তো গাঁও ধুই কিনে মানে মন্দিৰলৈকে যাম যাই কিনে তাৰপিছত অলপ পিছত আহি কিনে মানে গাইছ ধুতি পিন্ধিব লাগিব ধুতি মানে কি এইটো আপোনালোকে গম পাইছে যে মই এইবাৰ গোসাঁই ল'ম ধুতি পিন্ধি কিনে যাব লাগিব এতিয়া এনে নৰ্মেল কাপোৰ গাঁও ধুই কিনে পিন্ধি কিনে যাওঁ আৰু কাৰণ চব মাখান গৈছে ময়ে যোৱা নাই তো দিয়কতে মানে মই ফাইনেলি গোটেই ৰেডি হৈ গ'লোঁ মানে গোসাঁই লোৱাৰ কাৰণে তো এতিয়া মন্দিৰলৈকে যাওঁ তো গাঁও ধুই কিনে মানে ডাইৰেক্ট ওলাবই লগা হয় কাৰণ মানে কি এইবিলাকে পূজা চূজা হ'বই আৰু হ'লে মানে 2-3টা মানৰ পৰা মানে গাইছ গোসাঁই ফুৰাব আৰম্ভ কৰি দিব আৰু তো তাকে মানে পুষ্পাঞ্জলি নদলিয়াৰ আগতে মানে ৰাইজৰ মানে মন্দিৰ পাই যাব মানে মন্দিৰলৈকে যাব লাগিব তো মই বৰ্তমান ৰেডি হ'লোঁ এতিয়া মন্দিৰলৈকে যাওঁ তো বলক তেন্তে তো মানে কি আহি পালোঁ মন্দিৰত আহি পিনে মানে পুথি চুথি পঢ়ি আছে আৰু তাৰে পিছত মানে এবাৰ আৰু মানে কৃষ্ণ আৰু ৰাধা এবাৰ আৰু বলোৰামো সজাইছে তো সিহঁতক আনিব গৈছে তো আপোনালোকক সিহঁতকো দেখুৱাই আছোঁ ৰ'ব তো গাইছ মানে এই দুটাই হ'ল মানে ৰাধা কৃষ্ণ আৰু বলোৰাম তো ইহঁতক মানে সজাই কিনে অনা হ'ল মানে আৰু মানে গোসাঁই ফুৰাওঁতে মানে ইহঁতে আমাৰ মানে আগে আগে যাব মানে গেছ লৈ ল'লোঁ গোসাঁইটো মানে গোসাঁইটো লৈ আহোঁতে মানে এডাল সৰমালা মানে বৰমালা সৰমালা বুলি জেগা এডালত মানে গেছ বাজি গ'ল এনেকৈ গেছ মানে আমি গোসাঁইটো লৈ কিনে আহি আছোঁ আমাৰ গায়ে মানুহ ঘৰে মানে ঠগি দিছে ঠগি দি কিনে আমি এনেকৈ ঠগিৰ আগে চবেই আমাৰ সেৱাকাৰে আৰু আমাক মানে আমি গোসাঁইটো লৈ আহিছোঁ যিহেতু আমাক আমি মানে গেছ বহুত আগত আছে আৰু তো গাইছ মানে গৈছিলোঁ কেনেকৈ আহিলোঁ কেনেকৈ তো আপোনালোকে তো দেখিলে মানে অৱস্থা চাই গম পায় মানে গাইছ বিৰাট বৰষুণ দি আছে মানে গাইছ বহুত বৰষুণ আৰু বৰষুণ দিয়াৰ কাৰণে মানে গাইছ বেছি গোসাঁইটো বেছি ফুৰাব নোৱাৰিলোঁ তো আপোনালোকে মানে গাঁৱত মানে গাইছ বিৰাট বিষাইছে আৰু গোসাঁইটো মানে বহুত ওজন হ'লে মানে এইটো চেপ্টাৰ আৰু ভালকৈ মানে মিলা নাই বা আগাডাল বেছি ভালকৈ মিলা নাই তো এইখিনি মানে বহুত বিষ হৈছে গাইছ ৰাঙা কৰি গৈছে তো এতিয়ালৈকে এইখিনি আপোনালোকক লাহে লাহে দেখুৱাই থাকোঁ গধূলাটো বহুত কাৰ্যসূচী আছে তো দিয়ক এতিয়ালৈকে তো এনেকৈ গাইছ মানে গোসাঁই চসাই লৈ আহি কিনে মানে মই ঘৰতে মানে মই বাগাত দিলোঁ মানে ৰেষ্ট ল'লোঁ তো গধূলি হোৱাৰ লগে লগে চাওকচোন গাইছ কি সুন্দৰ পৰিৱেশ মানে আৰু কি ক'ব আৰু ভাল লাগি গ'ল মানে গাইছ বৰ্তমান আমাৰ মানে মন্দিৰত ধুলীয়া চলি আছে আপোনালোকক বৰ্তমান ধুলীয়াৰ ৰূপে চব মানে চাব ৰ'ব মানে ভিতৰলৈকে যাম মানে গাইছ আন্ধাৰ কথা দিছে কথা সেইকাৰণে বাহিৰ যাব লগা হৈছে দিয়ক বৰ্তমান ধুলীয়াতে আপোনালোকক দেখুৱাই তপলতৰ কথা বাদ দি তহত ঢেকুনা উকা দি কুকেটা কাকাৰা উকা দি কুকেটা পিঠিত খিয়ালে ৰাৱা পিঠিত দুপুৰি বুন গাজা কেন্দ্ৰত পুৰি হান্তে পুৰি চাপুৰি চাহ পুৰি মুখ পুৰি গাল পুৰি ওম পুৰি জম পুৰি অমৰেজ পুৰি কেইবছৰ মান আগতে মাৰা গেছি খুটাৰ কাপোৰ পলিষ্টাৰ কাপোৰ ঋষি কাপোৰ শশী কাপোৰ সলমান খান কেদাৰ খান জয়া হেমা পুষ্পা দিব্যা ভাৰতী আছিল তাই কথা কোনোবাই মাৰি
তো হৈ গ'ল মানে গাইছ আজি হৈ গ'ল মানে হোলী চোলী খতম তো আমিও মানে ধুলে চুলে চাই কিনে আহিলোঁ বাজিল এতিয়া মানে 2টা 2:30 মানে বাজিল তো মানে গাইছ মুখ চুখ ধুলোঁ মানে বিৰাট মানে ঘামে দিছিল আৰু মুখ চুখ বাঢ়িছে তো যদি ভিডিঅ'টো চাই কিনে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যোন ছাবস্ক্ৰাইব কৰি দিব দিয়ক